নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল assamjobhellas.com লৈ। আজি আমাৰ এই চেনেলত আমি আলোচনা কৰিব বিচাৰিছোঁ আসাম পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ অধীনত ওলোৱা প্ৰিজন বিভাগৰ জেল ৱাৰ্ডাৰ 135টা পদৰ বাবে আপুনি কেনেকৈ অনলাইন আবেদন কৰিব। যিসকলে এই নটিফিকেশ্যনটো এতিয়াও বিচাৰি পোৱা নাই তেওঁলোকে আমাৰ ৱেবছাইট assamjobhellas.com ক্লিক কৰিব। ঠিক আছে, ক্লিক কৰাৰ পিছতে আমাৰ ৱেবছাইটত আপুনি তললৈকে আহিব। অহাৰ পিছত আপুনি দেখা পাব আসাম পুলিচ ৰিক্ৰুটমেণ্ট ফৰ জেল ৱাৰ্ডাৰ পোষ্ট এপ্লাই অনলাইনত assampolice.gov.in। ঠিক আছে, ইয়াতে ক্লিক কৰিব। আপুনি ক্লিক কৰাৰ পিছত নতুন উইণ্ডত আপুনি গোটেই ডিটেইলছটো দেখা পাব পোষ্টৰ বিষয়ে। আপোনালোকে দেখাব পাইছে চাগে নেম অফ দ্য পোষ্ট জেল ৱাৰ্ডাৰ, টোটেল নম্বৰ অফ পোষ্ট 135। ঠিক আছে, যিবিলাক এছেঞ্চিয়েল কোৱালিফিকেশ্যন ডিটেইলছ, মিনিমাম হাইট, সিলেকশ্যন প্ৰচেছ, ৰিটেন এক্সামৰ চিলেবাছ, এই গোটেইখিনি আপুনি ইয়াতে দেখিব পাৰিব। ঠিক আছে, এতিয়া আহক আমি ইম্পৰ্টেণ্ট লিংক ছেকশ্যনলৈ। এপ্লাই অনলাইন লিংকটো আমি ইয়াতে দি থৈ দিছোঁ। আপুনি ফৰ এপ্লাই অনলাইন এই লিংকটোত ক্লিক কৰিব। ঠিক আছে, লিংকটোত ক্লিক কৰাৰ পিছত অইনখন উইণ্ড খোল খাব। তাতে আপুনি দেখিব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম ৰিহাবাৰী গুৱাহাটী এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুটমেণ্ট অফ জেল ৱাৰ্ডাৰ ইন প্ৰেজেণ্ট ডিপাৰ্টমেণ্ট। ঠিক আছে, ইয়াতো নটিফিকেশ্যনটোৰ লগতে আপুনি অফিচিয়েল নটিফিকেশ্যনটো ইয়াতো চাব পাৰিব। ডাউনলোড এডভাৰটাইজমেণ্ট নাও, ইয়াতে ক্লিক কৰিলে আপুনি অফিচিয়েল নটিফিকেশ্যনটো ইয়াতো চাব পাৰিব। ঠিক আছে, এতিয়া আপুনি আহক কেনেকৈ আপুনি অনলাইন এপ্লাই কৰিব। ঠিক আছে, অনলাইন এপ্লাই কৰিবৰ বাবে আপুনি যাব লাগিব ক্লিক হিয়াৰ টু এপ্লাই অনলাইন। এতিয়া অইন এখন স্ক্ৰীণ খোল খাইছে। ইয়াতে আপুনি দেখিব পাইছে যে আপোনাক ভেৰিফাই ইউৰ মোবাইল নম্বৰ, আপোনাৰ মোবাইল নম্বৰেৰে ইয়াতে আপুনি লগ ইন কৰিব লাগিব। মোবাইল নম্বৰ ইয়াত দিয়াৰ পিছত আপুনি চেণ্ড OTP ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব। ঠিক আছে, নম্বৰটো ইয়াতে ক্লিক কৰি চাই আছোঁ। এয়া মই মোৰ মোবাইল নম্বৰটো ইয়াতে টাইপ কৰি দিছোঁ। এতিয়া মই চেণ্ড OTP ক্লিক কৰিম। এয়া দেখিব পাইছে আপুনি OTP হেজ চেণ্ড ছাকচেছফুলি। ইয়াতে দিয়া আছে এণ্টাৰ ওৱান টাইম OTP। মোৰ মোবাইলত এটা OTP আহিছে, মই এতিয়া এই OTPটো ইয়াতে টাইপ কৰিম। ঠিক আছে, 29015। কোনোবাই যদি প্ৰথম ট্ৰাইত OTPটো ৰিচিভ নকৰে তেতিয়া আপুনি ৰিচেণ্ট OTP কৰি চাব পাৰে। যিহেতু মই OTPটো পালোৱে, গতিকে মই OTPটো ইয়াতে দি পেলাই এতিয়া ছাবমিট কৰিম, বটনত ক্লিক কৰিম। ঠিক আছে, ছাবমিট বটনত ক্লিক কৰাৰ পিছত ইয়াত ডিটেইলছ আহি গৈছে। আপুনি দেখিব পাইছে ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম। ঠিক আছে, ফাৰ্ষ্ট নেমত আপোনাৰ প্ৰথম এই ফৰ্ম ফিল আপ কৰোঁতে এটা আপুনি গুৰুত্বপূৰ্ণভাৱে ফিল আপ কৰিব যাতে আপোনাৰ মেট্ৰিকৰ এডমিটত যিটো নাম আপোনাৰ আছে আপুনি সেইটোহে ইয়াত মেনশ্যন কৰিব। ঠিক আছে, ইয়াতে ফাৰ্ষ্ট নেমত আপোনাৰ ফাৰ্ষ্ট নেমটো দিব। ধৰি লওক আপোনাৰ নামটো হ'ল ৰাজু কলিতা, তো ইয়াতে আপুনি ৰাজু লিখিব। লাষ্ট নেমত কলিতা লিখিব। ঠিক আছে, আপোনাৰ দেউতাৰ নাম ইয়াতে ফাৰ্ষ্ট নেমটো ইয়াতে দিব। গোটেই নামটো দিব, ইয়াতে গোটেই নামটোৱে দিব লাগিব, ক্ষমা কৰিব। আপুনি গোটেই নামটো ইয়াতে দিব। তাৰপিছত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব, মেল। কাষ্ট চিলেক্ট কৰিব, জেনেৰেল, OBC, SC/ST, যি আপোনাৰ জেনেৰেল কাষ্ট। ঠিক আছে, আপোনাৰ ডেট অফ বাৰ্থ দিব। ডেট অফ বাৰ্থ দিওঁতে সাৱধান হ'ব যাতে আপুনি আপোনাৰ বিদ্যালয় বা মেট্ৰিকৰ এডমিট কাৰ্ডত যিটো আপোনাৰ ডেট অফ বাৰ্থ দিয়া আছে সেইটোহে ইয়াতে দিব। ঠিক আছে, ধৰি লোৱা হ'ল ডেট অফ বাৰ্থ আপোনাৰ 1994 1 এপ্ৰিল। ইয়াতে আপুনি এক্স ছাৰ্ভিচমেনটো ইয়েছ ন' যদি ন' কৰিব, যিবিলাকে ডিফেন্সত জব কৰা নাই তেওঁলোকে। এজ এ চন, এণ্টাৰ ডেট অফ বাৰ্থ। ঠিক আছে, মই পুনৰবাৰ মোৰ এজটো দি দিছোঁ।
দিয়াৰ লগে লগে ইয়াতে অটোমেটিকলি চিষ্টেমে এইটো ধৰি ল'ব ঠিক আছে এজ অন 1 জানুৱাৰী 2018 23 years 910 days ঠিক আছে ৰিলিজিয়ন আপুনি হিন্দু মুছলিম যিটো আপোনাৰ এইটো দি দিয়ক ইয়াতে ঠিক আছে আপোনাৰ ইমেইল আইডি দিব পাৰে এইটো অপচনেল হয় মেন্ডেটৰী নহয় মানে দি দিব যাতে আপুনি ফাৰ্দাৰ notification through mail লাভ কৰিব পাৰে ঠিক আছে ইয়াত আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ দিব আপোনাৰ ভিলেজ পোষ্ট অফিচ পুলিচ ষ্টেচন সিলেক্ট ডিস্ট্ৰিক্ট ঠিক আছে পিন কোড ইয়াতে যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ সেম হয় ইয়াতে টিক কৰিব ঠিক আছে এতিয়া হো একাডেমিক এণ্ড আদাৰ ডিটেইলছ ইয়াতে আপুনি আপোনাৰ হাইয়েষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন SSLC ক্লাছ 11 HS 10+2 গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট সিলেক্ট কৰিব আপোনাৰ যেটো মেক্সিমাম আপুনি কোৱালিফাইড হয় আপোনাৰ যেটো ডিগ্ৰী আপোনাৰ লাষ্ট পাছ কৰিছে আপুনি এটো ইয়াতে সিলেক্ট কৰিব ধৰি লওক আপুনি গ্ৰেজুৱেট হয় BA বেচেলৰ অফ আৰ্টছ অৰ সিম্পল গ্ৰেজুৱেট তো আপুনি গ্ৰেজুৱেট ক্লিক কৰিব আপোনাৰ কলেজখনৰ নাম ইয়াতে দিব এন্টাৰ নেম অফ দা স্কুল কলেজ ইউনিভাৰ্সিটি ডিপ্লোমা কোৰ্সেছ ইয়াতে নাম সিলেক্ট কৰিব কাৰণ এই ডিপ্লোমা কোৰ্স সো যদি আপোনাৰ আছে হ্যান্ডিক্ৰাফটস উইভিং টেইলৰিং এইবিলাক যদি কৰা আছে এক্সট্ৰাকে তো আপুনি ইয়াতে সিলেক্ট কৰিব পাৰে ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন এইটো এটা ইম্পৰ্টেন্ট সাবজেক্ট হয় আজিকালি সবৰে এটলিষ্ট কম্পিউটাৰ সাৰ্টিফিকেট থাকে তো আপুনি ইয়াতে আপোনাৰ সাৰ্টিফিকেট অনুযায়ী ইয়াতে আপুনি সিলেক্ট কৰিব পাৰে ঠিক আছে আপোনাৰ NCC সাৰ্টিফিকেটৰ ডিটেইলছ ইয়াতে দিব যদি আপুনি NCC কৰা আছে ঠিক আছে স্পৰ্টছত আপুনি ষ্টেট লেভেল নেশনেল লেভেল ইন্টাৰনেশনেল লেভেল কেতিয়াবা যদি আপুনি চান্স পাইছে ষ্টেট লেভেল প্ৰেজেন্ট কৰা নেশনেল লেভেল ৰিপ্ৰেজেন্ট কৰা তো ইয়াতে নিশ্চয়কৈ দিব পাৰে ই আপোনাক নিশ্চিত হোৱাৰ পিছত সহায় কৰিব মাৰ্কছত নিশ্চিত ইয়াৰ পৰা কিছু হলেও মাৰ্কছ এড হ'ব যদি আপুনি হোমগাৰ্ড হিচাপে এছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰিছে তো ইয়াতে আপুনি দিব পাৰে ইয়াতে দেখা আছে সাব 1+ ইয়াৰ্ছ ঠিক আছে এতিয়া হো ডকুমেন্টস ফটো আপলোড ঠিক আছে এতিয়া আপুনি আপোনাৰ পাসপোৰ্ট সাইজ ফটো আপলোড কৰিব লাগিব সিগনেচাৰ আপলোড কৰিব লাগিব পাছ সাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন সাৰ্টিফিকেট এজ প্ৰুফত আপুনি SSLC মেট্ৰিক কৰ এডমিট কাৰ্ড ফৰ মেল ক্যান্ডিডেট বাৰ্থ সাৰ্টিফিকেট SSLC এডমিট ফৰ ফিমেল ক্যান্ডিডেট ঠিক আছে যদি আপুনি কোনো কাষ্ট বিলং কৰে SC ST OBC তো আপুনি ইয়াতে কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব ঠিক আছে আপলোড কৰাৰ পিছত আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত আপোনাৰ এটা ৰেজিষ্ট্ৰেচন নম্বৰ আহিব পাৰে এনি ফিল আপ কৰাৰ পিছত আপুনি প্ৰিভিউ এণ্ড সাবমিট বাটনত ক্লিক কৰিব তো আপোনাৰ এপ্লিকেশ্যনখন সফলভাৱে সাবমিট হৈ যাব ঠিক আছে আশা কৰোঁ আপোনালোকে কিছু হলেও আইডিয়া পাইছে কেনেকৈ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব অনলাইন ঠিক আছে আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ সামৰিছোঁ ধন্যবাদ বন্ধুসকল চাকৰি সংক্ৰান্তীয় বা বাতৰিৰ বাবে আপোনালোকে চাই থাকক আমাৰ ৱেবছাইট assamjobbalas.com লগতে আমাৰ ইউটিউব চেনেল assamjobbalas সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপৰিব সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে সাবস্ক্ৰাইব বাটনত ক্লিক কৰিব লগতে কাষতে থকা ঘণ্টাৰ বেল আইকনটো দবাই দিব ঠিক আছে